নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকৰ এটা ডাঙৰ আপডেট লৈ আনিছোঁ। আপোনালোকে জানে যে LP আৰু UPৰ যিটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে বা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। এইটো নটিফিকেশ্যনটো দিয়া হৈছিল 18/3/2025 তাৰিখে। 18/3/2025 তাৰিখত যিটো নটিফিকেশ্যন দিয়া হৈছিল, সেই নটিফিকেশ্যন মতে সেই নটিফিকেশ্যন নম্বৰটো আছিল E383723/625। এই নটিফিকেশ্যনটোৰ এগেইনষ্টত NIS প্ৰাৰ্থীসকলে অলৰেডি সুপ্ৰিম হাইকোৰ্টত, অনাৰেবল গুৱাহাটী হাইকোৰ্টত এটা কেছ ফাইল কৰিছে। সেই NIS প্ৰাৰ্থীসকলে বিচাৰিছে যে এই কেছটো এনেকুৱা তদন্ত হ'ব লাগে যে তেওঁলোকক যেতিয়ালৈকে প্ৰিফাৰেঞ্চ নিদিয়ে বা তেওঁলোকক যদি এপ্লাই বা ভেৰিফিকেশ্যনত নামাতে, তেতিয়াহ'লে এই গোটেই নিযুক্তি প্ৰক্ৰিয়াটো ষ্টে কৰাৰ কাৰণে সিহঁতে এটা আবেদন এটা দাখিল কৰিছে। আজি ডেটত তেওঁলোকে এই আবেদনখনৰ এগেইনষ্টত এটা আবেদন শুনানিৰ কাৰণে এটা আবেদন এটা কোৰ্টত সিহঁতে জমা কৰিছে। গতিকে এই এগেইনষ্টত এই যে পোষ্ট LP আৰু ME যি পোষ্ট, এই পোষ্টৰ এগেইনষ্টত যি 5550টা পদ আছিল, এই পদত NIS প্ৰাৰ্থীক যিহেতু নামাতিলে, গতিকে সেই পৰিপ্ৰেক্ষিতত সিহঁতে সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টত সিহঁতে আবেদন দাখিল কৰিছে। আপোনালোকলৈ লৈ আনিছোঁ এই প্ৰমাণটো, আপোনালোকে চাব। ৱেইট এণ্ড সি। ইয়াতে আপোনালোকে চাই আছে, ইয়াতে গোটেইখিনি বস্তু ভালদৰে লিখা আছে। আপোনালোকে চাই আছে মিলন বসুমতাৰী এণ্ড 38 আদাৰ্ছ পিটিশ্যনাৰ, তাৰপিছত ষ্টেট গভৰ্ণমেণ্ট অফ আছাম অৰ এণ্ড আদাৰ্ছ, এইটো হ'ল ৰেছপণ্ডাৰ। আপোনালোকে চাই আছে এন এপ্লিকেশ্যন ছিকিং ষ্টে অফ দ্য ভেৰিফিকেশ্যন প্ৰচেছ এণ্ড এনি আদাৰ প্ৰচেছ ইনটেক থ্ৰু নটিফিকেশ্যন নম্বৰ। মই যিটো অলপ আগত আপোনালোকৰ নটিফিকেশ্যন নম্বৰটো দেখুৱাইছোঁ, এইটো মিলাই চাব। তাৰপিছত ডেট দিছে 18/3/2025 তাৰিখ। ইছ্যুড বাই দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী ইৰিগেশ্যন এলং উইথ এফিডেভিট। ডিৰেক্টৰ অফ ইৰিগেশ্যন এলিমেণ্টাৰী ইৰিগেশ্যনৰ ফালৰ পৰা যিটো নটিফিকেশ্যন প্ৰকাশ কৰা হৈছিল, নটিফিকেশ্যনটো নম্বৰ আছিল এইটো। এই নটিফিকেশ্যনৰ এগেইনষ্টত NIS প্ৰাৰ্থীসকলে অলৰেডি কেছ ফাইল কৰিলে। ষ্টে হয়নে নহয় এইটো পিছৰ কথা, কিন্তু সিহঁতে অলৰেডি কোৰ্টত গৈ কেছ ফাইল কৰিলে। এইখিনি বস্তু মই আপোনালোকক দেখালোঁ। ইয়াতে চাব, মানুহজনৰ নাম আছিল, যিজনে লিড লৈছে, সেইজন মানুহ হৈছে মিলন বসুমতাৰী এণ্ড 38 আদাৰ্ছ। এইসকলে মিলি NISৰ যিটো প্ৰাপ্য, সেই প্ৰাপ্যৰ কাৰণে কেছ ফাইল কৰিলে। আৰু এই কেছ ফাইল কৰাৰ কাৰণে এতিয়া ভেৰিফিকেশ্যন প্ৰচেছ ষ্টে হয় নে কি হয়, যেদিনতে গম পোৱা যাব, যিহেতু ফাৰ্ষ্ট হিয়াৰিং আৰম্ভ হ'ব, তাৰপিছতে গম পোৱা যাব। এইখিনি আছিল আজিৰ আপডেটটোত। ধন্যবাদ।